Hello guys, welcome back to our channel Life with Morom Kolija অন্যটা ভিডিঅ'লৈ আপোনালোককে স্বাগতম জনাইছো আৰু আজি হল আমাৰ পুৰি লাষ্ট দিন আৰু আজি আমি গৈ আছো চিল্কা লেক গতিকে বলক আৰু এতিয়া আমি আহি পাইছো চিল্কা লেক গতিকে বলক ইয়াত কি কৰো কত কেনেকে কি হয় গুটেখিনি ডিটেইলছ আপোনালোকক লগত শেয়াৰ কৰি আছো গতিকে ভিডিঅ'টো শেষলৈকে চাওক আৰু ইয়াতে টিকেট ল'ব লাগে টিকেটটো পাৰ হেড সিস্টেমত হয় প্ৰত্যেকজন মানুহৰ এটা ৰেট থাকে আৰু নাও হিচাপত কেনেকুৱা নাও আপুনি ল'ব সেই হিচাপত ৰেট বিলাক বেলেগ বেলেগ হয় তেওঁলোকৰ আৰু তেওঁলোকে তেওঁলোকৰ গাইড পঠাই লগত গাইডজনে গুটেই ডিটেইলছ খিনি গুটেই লেকটোৰ কত কি আছে কেনেকৈ কি হয় গুটেই কথাখিনি তেও মানে বুজাই দিয়ে ফাৰ্স্ট তেও আমাক লৈ গৈছিল চৰাইবিলাক দেখাবলৈ ইয়াত বিভিন্ন ধৰণৰ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা পৰিভ্ৰমী চৰাইবিলাক আহে কাৰণ এই লেকটো শীতকালীন স্থান বুলি কয় চৰাইৰ মানে আটাইতকৈ ডাঙৰ শীতকালীন স্থান বুলি কয় আৰু ইয়াত মানে বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই বহুত ঠাইৰ পৰা পৰিভ্ৰমী চৰাইবিলাক আহে আৰু এইটো দৃশ্য চাবৰ কাৰণে ইমান ধুনীয়া আছিল মানে বহুত এটা ধুনীয়া দৃশ্য বহুত এটা ধুনীয়া পৰিবেশ আৰু তাৰ পাছত আমি গৈছিলো ডলফিন চাবৰ কাৰণে আৰু ডলফিন এটা ইমান ফাষ্ট মানে তেওঁলোকৰ মুভছ একো মানে হঠাৎ দেখা নাপায় আৰু তেনেকে দুবাৰ তিনিবাৰ মানে উলাইছিল যদিও মানে দেখা নাপালো আমি তাৰ পিছত দুই তিনিবাৰ উলোৱাৰ পাছতহে আমি দেখা পাইছো মানে একদম প্ৰথমতে আমি দেখা পোৱা নাছিলো তাৰ পিছত আমি মানে ফ্ৰন্টত গলো মই ফ্ৰন্টত যোৱাৰ পাছত মই দেখা পাইছো ইমান ফাষ্ট মুভ যে কেমেৰাৰে মানে আমি ভিডিঅ' ক্লিপ ল'ব পৰা নাই আৰু শেষত মানে একেবাৰে লাষ্টত অলপমান সৰু ক্লিপ এটা পাইছো আমি ডলফিনৰ সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো আৰু তেওঁলোকে ইমান ফাষ্ট মুভ কৰে হঠাৎ তাৰমানে আমি কেমেৰাত মানে দেখাৰ পাছতো বহুতবাৰ আমি কেমেৰাৰে কেটচ কৰিব পৰা নাছিলো এটা সৰু ক্লিপ একেবাৰে সৰু ক্লিপ এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো মানে ডলফিনৰ অলপমান ক্লিপ যেহেতু মানে কৈছোৱে যে ইমান ফাষ্ট মুভ আছিল তেওঁলোকৰ মানে এটা শ্বুটো ল'ব পৰা নাছিলো লাষ্টত এটা সৰু ক্লিপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো তাৰ পিছত আমি নেক্সট আমি গৈছিলো ৰঙা কেকুৰা চাবৰ কাৰণে তেওঁলোকে সেই ৰঙা কেকুৰাবিলাক ধৰি এনেদৰে বাকেটত মানে ৰাখি দিয়ে আৰু যাতে এনেকে ওপৰত নেট দি দিয়ে যাতে ওলাই আহিব নোৱাৰে আৰু তাতে তেওঁলোকে এটা মুকুতা ভাঙি পেলাই দেখাইছিলে আমাক মানে যিটো ৰিয়েল মুকুতা সেই মুকুতাৰ এইটো ভাঙি পেলাই ভিতৰৰ পৰা মুকুতাটো ওলাই দেখাইছিলে আৰু মানে তেওঁলোকে সেইবিলাক বিক্ৰী কৰে বিভিন্ন ধৰণৰ প্ৰাইচ তেওঁলোকৰ পাগলৰ পৰা ভেৰাইটি আছে সেই হিচাপত তেওঁলোকে প্ৰাইচ কয় আৰু তেওঁলোকে তেনেকে বিক্ৰী কৰে সেই বস্তুবিলাক আৰু দাদাজনে আমাক কৈ আছিলে যে মুকুতা একচুয়ালি কেনেকে হয় মুকুতাটো মানে আজিকালি আৰ্টিফিচিয়েল মুকুতা বহুত পায় সেইবিলাক মুকুতা কেনেকে বনায় আৰু যিটো ৰিয়েল মুকুতা সেইটো কেনেকে বনায় তেনেকে সেই গোটেই কথাখিনি তেওঁ আমাক বহুত ভালকে বুজাই দিছিলে আৰু মানে এয়া বহুতটা ভঙাৰ পিছত লাষ্টত এটা মুকুতা ওলাইছিলে আৰু সেই মুকুতাটো তেওঁ মানে কৈছিলে যে আৰ্টিফিচিয়েল মুকুতা এটা আৰু যিটো ৰিয়েল মুকুতা সেই মুকুতাবিলাকৰ মাজত ডিফাৰেন্সটো কি হয় কেনেকে সেই ডিফাৰেন্সটো ধৰিব পাৰি সেই বস্তু তেওঁ আমাক দেখাইছিলে বুজাই দিছিলে আৰু বৰ্তমান টাইমত মানে আৰ্টিফিচিয়েল মুকুতাৰ মানে কেনেকে সেই মুকুতা আৰ্টিফিচিয়েল মুকুতাবিলাক কেনেকে বনায় তেওঁ মানে কৈছিলে যে হায়দৰাবাদত বনোৱা যায় স্পেচিয়েলি মানে কেনেকে সেই আৰ্টিফিচিয়েল মুকুতাবিলাক বনায় মানে কেনেকে চেলবিলাকক কি ইনজেক্ট কৰে কি ইনজেক্ট কৰিলে তাৰ মানে মুকুতা হয় আৰ্টিফিচিয়েলি সেই গোটেই কথাখিনি তেওঁ আমাক কৈ আছিলে বুজাই আছিলে আৰু লাষ্টত এই মুকুতাটো ওলাইছে আৰু দাদাজনে আমাক মুকুতা ল'ব বহুত বেছি মানে জোৰ কৰি আছিলে কিন্তু আমি অলৰেডি লৈ লোৱাৰ কাৰণে তাৰ পৰা আমি মুকুতা নললো আৰু তাৰ পাছত আমি গৈছিলো চিল্কা লেকৰ ভিতৰত এটা আইলেণ্ড এটা আছে সেই আইলেণ্ডটোলৈকে সেই আইলেণ্ডটোত একচুৱেলি কেকটাছ এইবিলাক চাবৰ কাৰণে লৈ যায় আৰু লগতে তাতে মানে খাবৰ কাৰণে তাতে সৰু সৰু দোকান কিছুমান আছে সেই দোকানবিলাকত মানে খোৱাৰ কাৰণে কাৰণ এই গোটেই টাইম প্ৰায় 3-4.5 ঘণ্টাৰ টাইম চিল্কা লেকৰ ভিতৰত থকা যায় তো মানে খোৱাৰ তেনেকে একো ব্যৱস্থা তো কৰি লৈ যাব নোৱাৰি গতিকে তাৰ ভিতৰতে সেই আইলেণ্ডটোতে কিছুমান খোৱা বস্তু পায় সেই খোৱা লোৱা কৰিবৰ কাৰণে সেই আইলেণ্ডটোলৈকে মানে তেওঁলোকে লৈ যায় আৰু সেই আইলেণ্ডটোত মানে যাৰ যেনেকে ইচ্ছা যি মন সেইবিলাক খাই লৈ মেলি তাৰ পৰা প্ৰায় তাতে 20 মিনিটছ মান ৰখাই মেলি আকৌ ৰিটাৰ্ণ লৈ আহে তাৰ পৰা আহি আমি খালো আইচক্ৰীম আৰু আইচক্ৰীম খাই আমি তাৰ পৰা ৰিটাৰ্ণ হৈছিলো আৰু ৰিটাৰ্ণ হৈ আমি সোমাইছিলো কাজু বাদামৰ ফেক্টৰী এটাত
তাতে তেওঁলোকে এনেকে ৰ'দত গোটেই কাজুবিলাক শুকাই থৈ দিছিলে আৰু কাজুবিলাক শুকোৱাৰ পাছত তেওঁলোকে মেচিনত দি পেলাই কাজু বাদাম মানে বনাই আছিলে আৰু সেই গোটেই মানে প্ৰচেছটো কেনেকুৱা তাৰ ভিতৰত গৈ আমি চাইছিলো আৰু তাতে মানে কাজুও লৈছো আৰু তেওঁলোকে তাৰ মানে তাত এটা বস্তু চালো যে তাতে কাজু বাদাম ফেক্টৰীটোত মানে সব মানে ফিমেল ৱাৰ্কাৰ এজনো পুৰুষ মানুহ নাছিলে তাতে সব মহিলাই কাম কৰি আছিলে আৰু তেওঁলোকে তাৰ মানে সব বস্তুবিলাক সিনচিয়াৰলি কৰি আছিলে যাৰ যিটো কাম যেনেকুৱা সেই হিচাপত সকলো বেলেগ বেলেগ হৈ পেলাই নিজৰ কামবিলাক কৰি আছিলে আৰু ভিতৰত মানে যিবিলাক কাজু অলৰেডি বনাই হৈ গৈছে সেইবিলাকৰ পেকেটিঙৰ কাম প্লাছ সেপাৰেটলি সব বস্তু থৈ আছিলে আৰু কাজু লৈ আমি ডাইৰেক্টলি ৰিটাৰ্ণ হলো ষ্টেচনলৈকে কাৰণ আজি আমাৰ ৰিটাৰ্ণ আছিলে তো গতিকে এতিয়া আমি গৈ আছো ষ্টেচন আৰু ষ্টেচনৰ পৰা অলপ দূৰত আমি সকলোৱে লাঞ্চ কৰিলো একেলগে আৰু লাঞ্চ কৰি উঠি এই ফলটো ট্ৰাই কৰিছিলো কিন্তু মোৰটো একেবাৰে ভাল লগা নাই মানে মোৰ বুলি নহয় কাৰোৱে ভাল লগা নাই একচুয়ালি কি নাম মই নাজানো আৰু যেহেতু আমাৰ ট্ৰেইন আছিলে ৰাতি 11টা বজাত গতিকে আমাৰ হাতত মানে প্ৰায় 4-5 ঘণ্টা টাইম আছিলে তো আমি ওচৰতে এখন পাৰ্ক এখন আছিলে বিচৰ পাৰতে আমি তাৰ কাৰণে গলো তাতে অলপ টাইম থাকি সকলোৱে বহি মেলি অলপ চাহ পানী খাই ফ্ৰেছ হৈ আমি তাৰ পাছত ৰিটাৰ্ণ হৈছো ষ্টেচনলৈকে আকৌ ৰিটাৰ্ণ হলো আৰু যেহেতু পাৰ্কখনত সোমাইছোৱে গতিকে আহক অলপ পাৰ্কখনৰ 2-3টা মান ক্লিপ আপোনালোককো দেখাই দিও আৰু এই পাৰ্কখন মানে ষ্টেচনৰ একেবাৰে ওচৰতে আছে ৱাকিং ডিসটেন্স আৰু প্ৰায় ষ্টেচনৰ পৰা আপোনাৰ 10 মিনিট মান খোজ কাঢ়িব লাগে এইটো বিচলে খোজকাঢ়ি আপোনাৰ পাৰ্কখন পাই বহুত ধুনীয়া আৰু তাত আমি অলপ টাইম থাকি আমি ষ্টেচনলৈ আকৌ উভতি গলো কাৰণ আজি আমাৰ ৰিটাৰ্ণ আছিলে গতিকে আজিৰ ভিডিঅটো ইমানেই ভিডিঅটো ভাল লাগিলে লাইক শেয়াৰ কমেন্ট আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ